নমস্কাৰ, মোৰ নাম মৃগাংক দাস। আজিৰ ইণ্টাৰভিউটো উপস্থাপন কৰা হৈছে আমাৰ অসমীয়া সমাজৰ, আমাৰ যি অসমীয়া গাঁৱলীয়া সমাজৰ যি বৈষ্ণৱ ধৰ্ম বা শংকৰী ধৰ্মৰ সমাজত যি বেলেগ বেলেগ শাখা আছে, যেনে নাম, বামুণীয়া, শংকৰী সংঘ, কৃষ্ণ গুৰু, সেই একাশৰণ ভাগৱতী সমাজ, যেনে নাম ধৰ্ম সমাজ, সেই সমাজবোৰৰ মানে সমাজ কেইখনৰ নিজৰ যি কাম কাজবোৰ, মানে নিজৰ যি চলাই নিয়া, সেই সমাজকেইখনক চলাই নিয়া যি নিজৰ নিয়ম কানুনবোৰ, সেইবোৰ কেনেদৰে ইখন সমাজৰ লগত সিখন সমাজৰ সেই কামবোৰ বেলেগ, তাৰ গুৰিটো, তাৰ যি প্ৰধান মেইন গুৰিটো জানিবৰ কাৰণে এই ইণ্টাৰভিউটো আজি মই আমাৰ আপোনাৰ নামটো ইন্দ্ৰকান্ত শইকীয়া, তেখেত নাম সমাজৰ যি নাম ধৰ্ম একাশৰণ ভাগৱতী সমাজ, যি বৈষ্ণৱ সমাজৰ এটা শাখা, শংকৰী সমাজৰ এটা শাখা, তেওঁ এজন সক্ৰিয় ব্যক্তি। চ' মই ইন্দ্ৰকান্ত শইকীয়া, মই বৰ্তা বুলি মাতোঁ। মই বৰ্তাৰ পৰা এই নিয়ম কানুনখিনি সমাজৰ নামৰ সমাজখন চলাই নিয়াৰ সেই নিয়ম কানুনখিনি বা যিখিনি একেবাৰে গুৰিৰ পৰা চলি অহা, যি প্ৰথমৰ পৰা চলি অহা নাম ধৰ্মৰ সেই নিয়মখিনি কেনেদৰে বেলেগ বেলেগ সমাজৰ পৰা পৃথক, বা এই নিয়ম কানুনখিনি এই সমাজখনক কেনেদৰে বিশেষত্ব প্ৰদান কৰে, তাক জানিবৰ কাৰণে এই ইণ্টাৰভিউটো উপস্থাপন কৰা, এই বাৰ্তালাপটো উপস্থাপন কৰা হৈছে। চ' প্ৰথমতে চিনাকি কৰাই দিছোঁ, ইন্দ্ৰকান্ত শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দ্ৰকান্ত শইকীয়া। মই একাশৰণ ভাগৱতী সমাজৰ শাখাৰ উদ্যোগত মই সমাজ এখন চলাই আছোঁ। ইতিমধ্যে মোক শাখাৰ সভাপতি হিচাপে ৰাখিছে। ইমানেই মোৰ পৰিচয়। এতিয়া আমাৰ যিখন নামৰ সমাজ, অসমীয়া সমাজৰ যি নামৰ সমাজখন, এই সমাজখনৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে? এই নামৰ সমাজখনত জড়িত হোৱা মোৰ 1999 চনত মই নামত শৰণ লৈছোঁ। তাৰ আগত মই বৈদিক ধৰ্মৰ আছিলোঁ। সেই তেতিয়াৰ পৰা এতিয়ালৈকে মই একাশৰণ ভাগৱতী সমাজৰ এজন সদস্য হিচাপে আছোঁ। এতিয়া আপুনি সমাজখনৰ লগত কেনেদৰে জড়িত হৈ আছে? মানে সমাজখনত আপোনাৰ প্ৰধান বা মূল কাম হিচাপে আপুনি কি বুলি ক'ব বিচাৰে? আপোনাৰ প্ৰধান কাম কেনেধৰণৰ হয়? মই সমাজখনৰ প্ৰধান হিচাপে আমাৰ প্ৰায় 16 ঘৰ মানুহ, 16 ঘৰ মানুহৰ সৈতে এখন শাখা কৰি আছোঁ। সেই শাখাখনৰ সভাপতি হিচাপে আমাকে ৰাখিছে, আৰু বয়সস্থ হিচাপে আমিয়েই নিচেই সৰু সমাজ। মই তাত বৰ্তমান পৰিচালনা কৰিবলগীয়া হয়। আমাতকৈ জ্যেষ্ঠ নোহোৱাৰ কাৰণে সমাজখন চলাই ল'বৰ কাৰণে আমাকে ৰাখিছে। আমি সমাজৰ বিভিন্ন কৰ্মই কৰি সমাজখনক আগুৱাই নিবলৈ বিচাৰিছোঁ। ইতিমধ্যে সমাজৰ যিখিনি নাম পাঠ বা বিলনীয়াকৈ সমস্ত কাম আমি কৰিছোঁ। নিৰ্দিষ্টকৈ মোৰ কাম হিচাপে সেই কামবিলাকত নিৰ্দিষ্টভাৱে নাই, যেতিয়াই যি কাম আগবঢ়াই দিয়ে মই তেতিয়াই সেইখিনি কাম কৰোঁ। ধন্যবাদ। মোৰ ছেকেণ্ডটো প্ৰশ্ন আপোনাৰ কাৰণে, আমাৰ যি এই বৈষ্ণৱ সমাজ বা শংকৰী সমাজ, অসমীয়া সমাজত, এই সমাজত মানে এই যিটো বিভেদ বা মানে ডিষ্টিংগুইছ, বেলেগ বেলেগ সমাজে বেলেগ বেলেগ নিয়ম পালন কৰে, যেনে বামুণীয়া যিসকল বামুণীয়া সমাজৰ ব্যক্তি, তেওঁলোকে ব্ৰাহ্মণ ইউজ কৰে, বা আমাৰ নাম ধৰ্ম নিজৰ নিয়ম আছে, শংকৰী সংঘৰ নিজৰ নিয়ম আছে, বা যি আৰু এটা আছিলে কৃষ্ণ গুৰুসকলে নিজৰ নিয়ম পালন কৰে। চ' সেই যিবোৰ মানে ডিষ্টিংগুইছ বা বিভেদ, সেয়া কেতিয়াৰ পৰা আৰম্ভ হ'ল? আপুনি অকণমান কৈ দিব পাৰে নেকি আপোনাৰ জ্ঞান? এই কথাখিনি আমি ক'বলৈ যাবলৈ অলপ জটিল যদিও আমাৰ সীমিত জ্ঞানৰ পৰা যিকণ পাইছোঁ আমি তাকে ক'বলৈ আগবাঢ়িছোঁ। ইয়াতে কিবা ভুল হ'লে ক্ষমা কৰিব।
হ'ল কি যে যেতিয়া সমাজৰ ধৰ্মৰ মানে প্ৰতি মানুহ যেতিয়া আকৃষ্ট হয়, অধৰ্ম যেতিয়া বেছি হয় জগতত, তেতিয়া ধৰ্মৰ আকৌ পুনৰ সৃষ্টি হয়। এই ধৰ্ম সৃষ্টিৰ কাৰণেই যুগ চাৰিটা, সত্য, তাতলা, দ্বাপৰ, কলি, এই চাৰিটা যুগৰ চাৰিটা ভাগ আছে। সত্য যুগৰ লোকসকলে কেৱল ঈশ্বৰৰ আৰাধনাৰ যোগেদি, সৎ কথাৰ যোগেদি তেওঁলোকে চলিছিল, আৰু দ্বাপৰ আৰু তেতাত যাগ যজ্ঞ পূজা পাতলেৰে চলিছিল। কলিত কিন্তু এই নাম ধৰ্মই শ্ৰেয় বুলি জনা হৈছে, আৰু তাৰোপৰি শাস্ত্ৰই বেদে কলিযুগটোক শ্ৰেয় মানি, নাম ধৰ্মক শ্ৰেষ্ঠ মানি আজি এই নাম ধৰ্ম প্ৰচাৰ হৈছে। আৰু নাম ধৰ্ম প্ৰচাৰ হোৱাৰ উদ্দেশ্য এইটোৱেই যে নাম হৈছে সৰ্বশ্ৰেষ্ঠ। নামক এই কাৰণেই গ্ৰহণ কৰিব লাগিব, নামৰ যোগেদি জীৱ তাৰণৰ এক পথ। মানে এতিয়া এই যি প্ৰক্ৰিয়াটো নামৰ আৰম্ভ হ'ল, মানে কোনটো সময়ৰ পৰা আৰম্ভ হৈছিলে, এনেই অকণমান যদি আপুনি স্পেচিফিককৈ কৰিব পাৰে মূলতঃ, যদি আপুনি জনামতে মহাপুৰুষ গুৰুজনে যেতিয়া এই শ্ৰীমন্ত শংকৰদেৱ যেতিয়া এই মৈত্ৰধামলৈ আহে, তাৰ আগত বৈদিক ধৰ্মৰ যোগেদি চলি আছিলে। বিভিন্ন দেৱ দেৱতা পূজা পাতল কৰিছিল, আৰু বিভিন্ন জীৱবোধি নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কাম কৰিছিল। সেয়ে অধৰ্মই গ্ৰাস কৰিছিলে। সেই অধৰ্মক নাশ কৰিবৰ কাৰণে ভগৱান নিজেই এই পৃথিৱীলৈ ধৰাধামলৈ আহিল। এই অহাজনেই হৈছে মহাপুৰুষ গুৰুজন। মহাপুৰুষ গুৰুজনে এই ধৰাধামত লোকসকলৰ কল্যাণৰ অৰ্থে, লোকসকলৰ তাৰণৰ কাৰণে তেওঁ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু তেওঁ একশৰণ নাম ধৰ্মটো প্ৰচাৰ কৰিলে, কিন্তু তেওঁ যেতিয়া বৈকুণ্ঠগামী হ'ল, তেতিয়া আকৌ এই লোকসকলে সেই ধৰ্মটোক পৰা বিচলিত হৈ আকৌ বৈদিক ধৰ্মত আকৃষ্ট হ'ল। সদুশেষত এতিয়া আজি প্ৰায় 70 বছৰ আগত, 70 বছৰ আগৰ পৰা যেতিয়া মানুহসকল বা শিক্ষা দীক্ষাৰ ফালে মানুহৰ মাজত কিয় অস্পৃশ্যতা হয়, এই মানুহে মানুহক অস্পৃশ্য ভাৱনাত ৰাখিছিলে কাৰণে শিক্ষিতসকলে শাস্ত্ৰ বেদ সকলোখিনি অধ্যয়ন কৰি যে মানুহৰ মাজত একো নাই, এইটোকে লৈ শাস্ত্ৰ অধ্যয়ন কৰি পেলাই এই ধৰ্মটো প্ৰচাৰ প্ৰসাৰ হৈছিল। ধন্যবাদ বৰ্তা। এতিয়া মানে আমাৰ যিটো নাম ধৰ্ম, মানে আমাৰ নামৰ সমাজখনৰ বিশেষত্বটো জড়িত হৈ আছে শংকৰ দেৱৰ লগত। শংকৰদেৱে যেতিয়াৰ পৰা তেওঁ নিজৰ বাণী বা নিজৰ ধৰ্ম প্ৰচাৰ কৰিব লৈছিলে, তেতিয়াৰ পৰা আমাৰ এই নাম ধৰ্মটো মানে আৰম্ভ হ'ব ধৰিছিলে। আৰু তাৰ লগে লগে যি এতিয়া বামুণীয়া সমাজো তাৰ লগে লগে আৰম্ভ হৈছেনে, নে পিছৰ পৰ্যায়ৰ পৰা আৰম্ভ হৈছে? শংকৰদেৱ আৱিৰ্ভাৱ নোহোৱাৰ আগতেই এই বৈদিক ধৰ্ম আছিল। বৈদিক ধৰ্ম আৰু এই বামুণীয়া যিটো সমাজ, যিটো বৈদিক ধৰ্মৰ এটা মানে অংশ আছিল নে নাছিল? বৈদিক ধৰ্মই আছিলে, বৈদিক ধৰ্মই আছিলে। এই বৈদিক ধৰ্মটো কাৰণে কি হৈছিলে, বিভিন্ন দেৱ দেৱতাসকলক পূজা পাতল কৰিছিল, আৰু সেই পূজা পাতলৰ যোগেদিয়ে মানে জীৱই জীৱক বুদ্ধি পেলাই নিজৰ স্বাৰ্থ পূৰণ কৰিছিল। এইখিনি নহ'বৰ কাৰণেই গুৰুজনাই এই ধৰাধামত আহি পেলাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু এই নাম ধৰ্মৰ যোগেদি এতিয়া জীৱ কল্যাণৰ এক ৰাস্তা গুৰুজনাই এই জীৱসকলৰ তাৰণৰ উপায় দি থৈ গৈছে। এইটোৱে হ'ল মূল কথা। এতিয়া যি নাম ধৰ্ম এতিয়া যি প্ৰচলন হৈ আছে, নামৰ সমাজ, একশৰণ ভাগৱতী সমাজ, এই সমাজখনৰ উদ্দেশ্যটো কি? এই সমাজখনৰ উদ্দেশ্যটো এটাই যে এই নাম ধৰ্মৰ উদ্দেশ্যটো আজি সকলোখিনি মানুহে নজনাকৈ থকা নাই, জানিছেও যে নাম ধৰ্মৰ উপায় কলি যুগৰ, এই চাৰিটা যুগৰ ভিতৰত কলি শ্ৰেষ্ঠ যুগ। এই কলি যুগত
তাৰণৰ উপায়ে নাম ধৰ্ম নাম। গতিকে সেয়েহে একশৰণ ভাগৱতী সমাজে এটা নাম দি একশৰণ ভাগৱতী সমাজ বুলি ভাগৱতৰ পৰা এই ধৰ্মটো প্ৰৱৰ্তিত হোৱাৰ কাৰণে একশৰণ ভাগৱতী নাম দি এই নাম একশৰণ ভাগৱতী সমাজটো স্থাপন কৰিছে। মানে সমাজত শান্তি প্ৰচলন কৰিব, শান্তি প্ৰচলন কৰিবৰ কাৰণে, শান্তি প্ৰচাৰ কৰাৰ উদ্দেশ্য। এতিয়া আমাৰ মানে নামৰ সমাজৰ যি প্ৰক্ৰিয়া, নিজৰ যি নিয়ম কানুন যি বান্ধি লৈছে সমাজখনে, সেই সমাজৰ ভিতৰত এটা মূল মানে উদ্দেশ্য মানে মূল যি বিষয় হৈছে সেইটো হৈছে নাম লোৱা বা নাম দিয়া। চ' সেই নামটো মানে একচুৱেলি ক'বলৈ গ'লে সেই নাম যি প্ৰক্ৰিয়া হয় নামৰ, সেই নাম কি হয় একচুৱেলি নামৰ সমাজত? নাম কি হয় বুলি ক'বলৈ গ'লে নাম সেয়া মানে ভগৱানক উদ্দেশ্যি তেওঁৰ নাম স্মৰণ কৰা, নামটো তেওঁ কীৰ্তন কৰাকে নাম বুলি কোৱা হৈছে। ভগৱানৰ নামক কীৰ্তন কৰাকে, ভগৱানৰ নাম কীৰ্তন কৰাকে নাম বুলি কোৱা হৈছে। জগত জীৱনৰ জগত কল্যাণৰ নাম। এতিয়া মানে সেই নামৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ? প্ৰথমৰ পৰা মানে যদি আমি শেষলৈকে চাওঁ নাম মানে মেক্সিমাম মানে কিমান টাইমৰ কাৰণে হয় এষাৰ নাম কীৰ্তন কৰিবলৈ কিমান টাইম প্ৰয়োজন হয়? প্ৰায় 1.5 ঘণ্টা সময়। সেই 1.5 ঘণ্টা সময় যেতিয়া সামূহিকভাৱে নাম লোৱা হয়, তেতিয়া তাত কেনেকুৱা ধৰণৰ নিয়ম বা প্ৰক্ৰিয়া পালন কৰা হয় প্ৰথমৰ পৰা শেষলৈকে চাবলৈ গ'লে? এনেই নামষাৰ কীৰ্তন কৰিবলৈহে 1.5 ঘণ্টা লাগে। হয়। বাকী অন্যান্য কাম কৰিবৰ কাৰণে অন্যান্য যে নাম এষাৰ পাতিবলৈ যাওঁতে ইয়াত দ্ৰব্য সামগ্ৰী এখন শৰাই আগবঢ়াব লাগিব, দ্ৰব্য শৰাই আগবঢ়াবলগীয়া। এইখিনি কটা, চাফ চিকুণ, মাহ ঘাঁহ তিওৱা মেলা ইত্যাদিখিনি কৰিবলৈ যাওঁতে প্ৰায় 3 ঘণ্টাৰ সময় লাগে এইটো গোটেই কামখিনি কৰি। কিন্তু নামষাৰত অকল নামষাৰ কীৰ্তন কৰিবলৈ 1.5 ঘণ্টা লাগে। আমাৰ ধৰক এতিয়া সমাজ যেতিয়া আহিব, সমাজ অহাৰ লগে লগে সমাজৰ জেগাৰ মানে এই শৰাই এখন দিবৰ কাৰণে যিখিনি দ্ৰব্য লাগে, সেই দ্ৰব্যখিনি চাফ চিকুণ কটা কুটা কৰি সকলোখিনি যোগাৰ কৰি লোৱাৰ পাছত ভগৱন্তৰ চৰণত ভগৱন্তক অৰ্চন কৰিবৰ কাৰণে এখনি নৈবেদ্য শৰাই হয়। মাহ বুট কল অৰিহণাকে ধৰি গুড়া দণ্ড অৰিহণাকে আগবঢ়াবলৈ এজন ভকতক নিৰ্বাচন কৰা হয়। সেই ভকতজনে ভগৱন্তৰ ওচৰত সেই শৰাইখনহে অৰ্চন কৰে। বাকী নাম আৰু পাঠ কীৰ্তন কৰিবৰ কাৰণে দুচৰা দুজনক আকৌ মানে চিলেক্ট কৰে। গতিকে সেইজনৰ যিজনে সমাজত বহি নাম গায় তেওঁক নামাচাৰ্য বোলা হয়। আৰু যিজনে পাঠ কৰিব সেই পাঠ লোৱাজনক পাঠক বুলি কোৱা হয়। নামৰ শেষত এটি উপদেশ পাঠ হয়। এই উপদেশ পাঠেই নামৰ সামৰণি হয়। নামষাৰ কীৰ্তন কৰাৰ আগমুহূৰ্তত যেতিয়া সমাজে চাফ চিকুণ কৰে, সমাজ বহে, তেতিয়া মুকলি পাঠ স্বৰূপে ঈশ্বৰৰ কীৰ্তন কৰে। ঈশ্বৰৰ গুণ নামখিনি কীৰ্তন কৰে মুকলি। সকলোৱে তাত এই ধৰ্মৰ ওপৰত আলোচনা কৰে। ঈশ্বৰৰ মানে প্ৰথম পৰ্যায় যদি আপুনি দুলাইমান গাই দিয়ে তাৰ যেনেকৈ দুলাইমান এতিয়া এটা গাই দিবলৈ গ'লে যে মুকলি পাঠ স্বৰূপে তেতিয়া গাব আৰম্ভণিতে গুৰু সুমৰণ হয়। আমাৰ গুৰুৰ অবিহনে বিনা গুৰুৰ চৰণে ভকতি মুকুতি নহয়। সেয়েহে প্ৰথমতে সেৱা কৰিবলৈ যোৱাৰ আগত আমাৰ ভকত যেতিয়া বহিব সকলোৱে গুৰু সুমৰণ কৰিহে কাম বনলৈ আগবাঢ়ি যায়। সেয়ে মই গুৰু সুমৰণটো এবাৰ কীৰ্তন কৰি দিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে
ৰাম আমাৰ পৰম গুৰু শংকৰ মাধৱ বেদ ঈশ্বৰ গুৰু নাই দুইত পৰ ধ্যান নাম কীৰ্তন কৰি কৃতকৃত হৈ ৰাম কৃতকৃত হৈ বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে দিয়ক সুমতি তুমি বিন গতি নাহিকে কৰো স্বৰূপ ৰাম নাহিকে কৰো স্বৰূপ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একোপা যিমত সেৱাত কৰিতে হৰি জুৱাই ৰাম কৰিতে হৰি জুৱাই। এয়া হ'ল আমাৰ নাম আৰু কীৰ্তন কৰাৰ আগত গুৰু বন্দনা গুৰুক স্মৰণ কৰি লোৱা হয়। তাৰপিছতে মানে নামভাগ লোৱা হয়। তাৰ পাছতে ইয়াৰ পাছতেই এই গুৰু বন্দনাৰ পাছতেই আমাৰ আকৌ ভাগৱতী সমাজৰ ভকতৰ 4টা স্তৰ আছে। ভকতসকলৰ 4টা স্তৰ আছে। এই 4টা স্তৰৰ ভিতৰত ইয়াৰ ভিতৰত শৰণ ভজন সৰু ভাগ আৰু বৰ ভাগ। এতিয়া শৰণ কি হয়? মানে নাম শৰণৰ প্ৰেক্টিছটো কেনেকুৱা হয়? শৰণ মানে কি? শৰণ হ'ল আশ্ৰয়, যে এজন সেই আশ্ৰয় ভাগ ল'বৰ কাৰণে এজন দীক্ষিত গুৰু লাগে। সেই দীক্ষিত গুৰুজনে প্ৰথম আমাক ঈশ্বৰৰ চিনাকি দিয়ে। ঈশ্বৰৰ চিনাকি দিয়ে তেওঁ। যেনেকৈ প্ৰথম প্ৰাথমিক পঢ়া শিক্ষা ল'লে পাছলৈ বাকীখিনি থাকে, ঠিক তেনেকৈ আধ্যাত্মিক দিশতো প্ৰথম শৰণেই হ'ল শ্ৰেষ্ঠ। আৰু শৰণৰ পাছত হ'ল শৰণ হৈছে এজন ঈশ্বৰৰ আশ্ৰয়ত থাকিবলৈ লোৱা এক দীক্ষা, ভগৱানৰ ওচৰত সম্পূৰ্ণ সমাপন হোৱা। তেওঁৰ ওচৰত আশ্ৰয় লৈছোঁ আৰু আশ্ৰয় লৈ তেওঁকে শ্ৰেষ্ঠ মানে তেওঁৰ নাম ভাৱনা কৰি থকা, তেওঁৰ নাম স্মৰণ কৰা, হৃদয় স্মৰণ কৰি থকাটোকেই ভজন। বজি থকা শৰণখিনি প্ৰেক্টিছ কৰি থকাই ভজন। শৰণখিনিৰ লগত ভজনৰ জড়িত আছে। তাৰ পাছতেই হ'ল সৰু ভাগ। সৰু ভাগ বৰ ভাগ বুলি ক'বলৈ গ'লে হয়তো মানুহে এই শব্দটো শুনিলে কি সৰু ভাগ বৰ ভাগ বুলিহে ক'ব। আমাৰ মানে এইটো মালাৰ স্তৰ। সৰু ভাগ মালা লয়, তাৰপিছত বৰ ভাগ মালা লয়। ভজনৰ পাছতে সৰু ভাগ মালা দিব। সৰু ভাগ মালা তাত 25টা গোটেই এডাল মালা থাকে। সেই মালাৰ যোগেদি ঈশ্বৰক সাধনা কৰে। 25টা মালাডাল কিহৰ হয়? কাঠৰ গুটি। আৰু এইটো বৰ ভাগটোত 100 গুটি থাকে। 100 গুটি থাকে।
আৰু সেই বৰভাগৰ যিসকলে এই স্তৰটো পাছ হৈ যাব তেওঁলোকে সেই বৰভাগৰ মালা দিয়ে। তেখেতক কিবা তেওঁৰ নাম আছে নেকি? বৰভাগৰ যি মালা ধৰে তেওঁক এই বুলি কোৱা হয়। বৰভাগৰ ল'ৰাজনক বেলেগ এটা হেৰি আমি নাজানিম কাহিনীৰ বিষয়ে, যিসকলে লৈছে সেইসকলেহে জানিব। আমি আৰু ইমানকে জানো যে বৰভাগৰ লগত এই সৰু ভাগটো তাৰ শ্ৰেষ্ঠ মানে সৰুভাগৰ ওপৰত থাকে, এইটো ওপৰত। আৰু তেওঁলোকৰ কাম হৈছে সাধনা কৰা। তেওঁলোকৰ সাধনা জীৱ জগতৰ কল্যাণৰ হকে একেবাৰে এক নাম বুলি কয় তেখেতলোকক। ব্যক্তিৰ নাম আপুনি ক'ব পাৰিব মানে আমাৰ সমাজত? তেনেকুৱা দুজন মানুহৰ এতিয়া নাম ক'বলৈ গ'লে আমি আমাৰ নিজৰ তিতাবৰ জিলাৰ ভিতৰে দুজন মানুহৰ নাম কৈছোঁ, মই বাকী ইয়ালৈ যোৱা নাই। এজনৰ নাম মহেন্দ্ৰ দাস। আৰু যদু দাস, লহিৰাম দাস আৰু বিশেষ নকওঁ। সেইসকল হ'ল মালাধাৰী। ধন্যবাদ দাদা। এতিয়া নামৰ সমাজত যদি কোনোবা এজন ব্যক্তি আহি এই সমাজত থাকিব বিচাৰে, এই সমাজৰ এজন ব্যক্তি হ'ব বিচাৰে, তেওঁৰ কাৰণে নিয়ম কানুনবোৰ কেনেকুৱা হ'ব? মানে প্ৰথম সোমোৱাৰ নিয়ম কানুনবোৰ কেনেকুৱা হ'ব? এইখিনি কথা ক'বলৈ যাওঁতে এষাৰ কথা ক'ব লাগিব যে দেখাক দেখি নাম সমাজ এখন গ্ৰহণ কৰিবলৈ অহাটোৱেই আচল কথা। নামৰ তত্ত্বটো তেওঁ অলপ জানিব লাগিব। জনাৰ পাছত তেওঁ নাম ধৰ্মত যদি ব্ৰতিবলৈ আহে তেতিয়াহ'লে প্ৰথম তেওঁ সমাজখনৰ লগত আলাপ কৰি ল'ব লাগিব। সমাজে আলাপ কৰি লোৱাৰ পাছত তেখেতে এই আলাপৰ যোগেদি সমাজখনক তেওঁ গ্ৰহণ কৰিম বুলি তেওঁ অংগীকাৰ কৰিব। অংগীকাৰ মানে কথা দিব লাগিব যে মই আপোনালোকৰ সমাজখনত নিয়মখিনি মই মানি চলিম, ইয়াৰ ভিতৰত আমি কি কৰিম। তেতিয়া তেখেতক আমি এটাই কথা ক'ম যে তেওঁ নামত আঁচ চলিব লাগিব। আমাৰ যি নামৰ শৰণ দিয়া তাৰে নামত শৰণ ল'ব লাগিব আৰু শৰণ লৈ তেওঁ নিজৰ গৃহত ভকতৰ যোগেদি এখানি শৰাই অৰ্চন কৰি নাম আশাৰ কীৰ্তন কৰি সেইদিনাখনৰ পৰা তেওঁ নামত ভৰ্তি হৈ যায়। এতিয়া এজন নামত থকা ব্যক্তিয়ে কেনেকুৱা ধৰণৰ নিয়ম কানুন নিজৰ ঘৰখনত নিজৰ জীৱনত কেনেকুৱা ধৰণৰ নিয়ম মানে পালন কৰি থাকিব লাগে? এই নাম পালন কৰিবলৈ গ'লে আমাৰ প্ৰথম আমাৰ গুৰুগৃহ লাগিব। এই গুৰুগৃহ মানে নিজৰ ঘৰৰ নামঘৰ। এই আমি যেনে বহি আছোঁ এয়া আমাৰ নিজৰ গৃহস্থী গুৰু ঘৰ বুলি কোৱা হয়। এইটো নামৰ ঘৰেই। ইয়াতেই পুৱা গধূলা ঘৰখনৰ সকলোখিনি মই অকলে বুলি নহয়, মই যে নামঘৰত অকলে সোমাব লাগে সেই তাৰ মানে নাই। মই শৰণ লোৱা নাই, মই শৰণ লৈছোঁ মইহে নামঘৰত সোমাব লাগে তাৰ মানে নাই। যি টাইমলৈকে মোৰ ঘৰৰ বাকী সদস্যসকল যিসকলে শৰণ ল'লে সেই শৰণ লোৱা ব্যক্তিসকলেও পুৱা ইয়াত গা পা ধুই নিজৰ দেহ মনক সদায় ঈশ্বৰৰ ওচৰত অৰ্পণ কৰাটোকে শৰণ বুলি কোৱা হয়। তেওঁৰ ওচৰত কেনেকৈ ক'ব লাগে সেই কথাখিনি দীক্ষিত গুৰুজনাই ধুনীয়াকৈ বুজাই দিয়া আছে। আৰু তেওঁ যি বাক্যৰে সেই কথাখিনি তেওঁৰ ওচৰত ক'বলৈ দিছিলে সেই কথাখিনিকে গুৰু ঘৰত ঈশ্বৰক আমি ক'ব লাগিব। আৰু ঈশ্বৰক ক'বলৈ যালে ঈশ্বৰক আমি স্থিতি কৰি ল'ব লাগিব। এয়া আমাৰ ইয়াত কোনো অন্যৰ যোগেদি নহয়, আমাৰ বাক্যৰ যোগেদি ঈশ্বৰজনক ইয়াত আমি স্থিতি কৰি ল'ব পাৰিব লাগিব। সেইখিনি মানে ধাৰ্মিক নিয়ম। এইটো হ'ল বাক্ময় মূৰ্তি। আমি এইটো কয় বাক্ময় মূৰ্তিত আমি আশ্ৰয় ল'ব লাগিব। আমি বাক্যৰে সজাই লৈছোঁ, ভগৱানজনক আমি বাক্যৰে সজাই লৈছোঁ মুখৰ আগত। আমাৰ সন্মুখত তেখেতক দেখি থাকিব লাগিব আৰু দেখি তেওঁৰ চৰণত আমাৰ দেহা সেৱা মন নিৰ্বিষয় সমস্ত তেওঁৰ চৰণত অৰ্পণ কৰাকেই সেইটো শৰণ বুলি কোৱা হয়।
আৰু এই সৰ্বদাই কীৰ্তনত লিখা আছে নামত শৰণ লয় বাৰেক নামে হৰে সমস্ত পাতক যে আমি পুৱা গধূলা সৰ্বদাই সৰ্বক্ষণে ঈশ্বৰৰ নামক স্মৰণ এইটো এটা গুৰু ঘৰত সোমোৱাটো নীতিহে নিয়ম এইটো কিন্তু আমাৰ নাম হৃদয়ত প্ৰকাশ বিকাশ হৈ থাকিবলৈ নিজৰ মনৰ মাজত আৰু গতিকে তেওঁৰ ওচৰত আমি আশ্ৰয় লৈ থাকিলে আমাৰ গোটেই দেহ মন সকলোখিনি তেওঁৰ ওচৰত অৰ্পণ কৰি সেৱা ধৰি আমাৰ জীৱনত আমি গতি দিব ইমানে সেই নিয়মখিনি তেওঁ ব্যক্তিগত জীৱনত বা তেওঁ ব্যৱসায়িক জীৱনতো পালন কৰিব লাগিবনে মানে নে তাৰ কাৰণে নিৰ্দিষ্ট কিছুমান আচাৰ ব্যৱহাৰ আছে মানে এজন ব্যক্তিৰ কাৰণে যিখিনি ধাৰ্মিক নিয়ম সেইখিনি নিজৰ দৈনন্দিন জীৱনত মানে কেনেকৈ পালন কৰিব এই কথাখিনি যেতিয়া আমি গৃহত সৰ্বদাই আছোঁ তেতিয়া আমি ঘৰতে থাকিম ঘৰত যেতিয়া থাকিম আমি ঘৰত আমি এই নীতি নিয়মখিনি কৰি থাকিব পাৰিলে ভাল যদি আমি কেনেবাকৈ বাহিৰলৈ গৈছোঁ নিজৰ ব্যৱসায় বা নিজৰ চাকৰি কৰিবলৈ গৈছোঁ তেতিয়াহ'লে আমি আমাৰ মনৰ পৰা তেওঁক আঁতৰাই পঠিয়াব নালাগে যে মই গুৰু ঘৰৰ নীতি নিয়ম কৰিবলৈ পৰা নাই গতিকে মইনো ঈশ্বৰৰ সেৱা কেনেদৰে কিন্তু আমি মনৰ মাজত আমি য'তেই বহিছোঁ ত'তেই তেওঁক আমি স্থিতি কৰিলোঁ আমাৰ মনত তেওঁক অৰ্পণ কৰিব পৰা পাৰিব সেইটোৱে নীতি নিয়মটো বাহিৰত তেনেকৈ কৰিব লাগিব ব্যৱসায় কৰিব লাগিবই চাকৰি কৰিব লাগিবই আজি আমাৰ সমাজত 5 বছৰীয়া ল'ৰাটো বা 10 বছৰীয়া ল'ৰাটো শৰণ লৈছে এতিয়া তেওঁলোকে পঢ়িবলৈ যাবই লাগিব পঢ়িবলৈ গৈতো তেওঁ এনেকুৱা ঠাই এডোখৰ নাপায় যে মই গুৰুৱে দিয়া দীক্ষিত গুৰুৱে দিয়া নীতিখিনি মই পালন কৰি থাকিব পাৰিব যে এইটো কথা নহয় গতিকে তেওঁ মনৰ মাজৰ পৰা যিটো আধ্যাত্মিকতাটো হেৰুৱাই দিব নালাগে এইখিনিয়ে থাকিব লাগে মানে যদি বাহিৰত থাকে নিজৰ সময় আৰু মানে নিজৰ সুবিধা অনুযায়ী পালন কৰিব লাগিব এইখিনি মানে আমাৰ নিজৰ থলুৱা সমাজখনৰ নিজৰ থলুৱা নিয়ম কানুন মানে এতিয়া সেই সমাজখনত যেতিয়া ধাৰ্মিক অনুষ্ঠানলৈ এজন ব্যক্তি যায় নামৰ সমাজখনৰ পৰা তেতিয়া তেওঁ মানে নিজৰ সাজ পোছাকযোৰ কেনেকুৱা হ'ব লাগে এগৰাকী পুৰুষ ব্যক্তিৰ সাজ পোছাকযোৰ কেনেকুৱা হ'ব লাগে যেতিয়া নামত পঢ়ে বা তেওঁ সেই কৰ্মভাগৰ কাৰণে যায় এই কৰ্মভাগলৈ যাওঁতে আমাৰ 3 বস্ত্ৰ হ'ব লাগে 3 বস্ত্ৰ চুৰিয়া চেলেং আৰু গামোচা এই 3 বস্ত্ৰৰ যোগেদিয়ে আমি ভক্তি দিশত বা নামে সকামে নামঘৰে আমি এই সাজ পৰিধান কৰিহে যাব লাগে হয় এতিয়া যিসকল মহিলা আছে মহিলাও ঠিক তেনেদৰে তেওঁলোকে ৰঙিল বঙিল কিবা কিবি পিন্ধি যাব নালাগে তেওঁলোকৰ সাজপাৰটো সুন্দৰ শুক্লা হ'ব লাগে চাদৰ মেখেলা গামোচা আৰু চেলেং এতিয়া সেই যিসকল মহিলা থাকে তেওঁলোকৰ সমাজত মানে গুৰুত্ব কেনেকুৱা হয় তেওঁলোকৰ কামবোৰ কেনেকুৱা হয় সমাজত তেওঁলোকৰ মানে বিশেষত্ব কেনেকুৱা হয় মহিলা বুলি আমাৰ দেশনীয় কথাটো মহিলা বুলি আছে কিন্তু আধ্যাত্মিক দিশক মহিলাও আমি আমাৰ ভকতৰ শাৰীতে ৰাখিব বিচাৰোঁ যিহেতু জীৱ মাত্ৰে মহিলাও জীৱ পুৰুষ আৰু আমিও পুৰুষ মানে জীৱ মানে আমি সকলোখিনি সমান গতিকে তেওঁলোকৰ কাম তেওঁলোকেও ভকতৰ শাৰীত থাকিব পাৰে আৰু যেনেকৈ এখন ঘৰ পৰিচালনা কৰিবৰ কাৰণে এগৰাকী গৃহস্থীৰ প্ৰয়োজন ঠিক নাম সকামতো তেওঁলোকে তেনেদৰেই সেই কামখিনি চলাই দিব পৰা ব্যৱস্থাটো ভকতে তেওঁলোকক আজ্ঞা কৰে এতিয়া সেই মহিলাগৰাকীয়ে নাম দিব বা মালা ধৰিব পাৰে পাৰে এতিয়া এই আমাৰ যিখন নাম মানে নামৰ সমাজ অসমীয়া সমাজত সেই সমাজখনৰ মানে আপোনাৰ মতে আপুনি এজন মানে অভিজ্ঞতা থকা সেই সমাজত এজন ব্যক্তি হয় এই আপোনাৰ মতে এই সমাজখনৰ
মানে যিটো মূল মন্ত্ৰ সমাজখনে সমাজখনে আপোনাক কি দিছে মানে সমাজখনক আপুনি কেনেদৰে চায় সমাজ মানে কি হয় আপোনাৰ মতে মোৰ মতে মই সমাজখনক মোৰ নিজৰ আত্মীয় যেন দেখোঁ হয় আৰু মই তেওঁলোকক ঈশ্বৰ জ্ঞান কৰোঁ আৰু মই তেখেতলোকক মই সমীৰ কৰি চলোঁ আৰু তেখেতলোকেও আমাক নিজৰ আত্মীয় বুলি গণ্য কৰে আৰু সমভকত বুলি আমাকো তেওঁলোকে সকলোৱে সমানে আগবাঢ়ি যাব ধাৰ্মিক আৰু সকলো দিশতে এতিয়া যি ভগৱান বা ধৰ্ম সেই ভগৱান বা ধৰ্ম আপোনাৰ মতে কি হয় প্ৰথমতে ধৰ্ম আপোনাৰ মতে কি হয় এই সমাজত থাকি নামৰ সমাজত থাকি আপোনাৰ মতে ধৰ্ম কি হয় নামৰ সমাজত থাকি ধৰ্ম কি হয় বুলি ক'বলৈ যাওঁতে এটাই আছে মই মোৰ সীমিত জ্ঞানৰ পৰা কৈছোঁ সত্য কৌশ ক্ষমা আৰু দয়া সত্য কৌশ ক্ষমা আৰু কৌশ মানে কি হয় কৌশ মানে হ'ল সুন্দৰ মানে সুন্দৰ কৌশ মানে সুন্দৰ হ'ব লাগে ক্ষমা আৰু দয়া আৰু সদায় সত্য এতিয়া যি ভগৱানৰ যিটো কনচেপ্ট বা ধাৰণা বেলেগ বেলেগ সমাজত যে ভগৱান এনেদৰে পূজা কৰিব লাগে ভগৱানক এনেদৰে পূজা কৰিব লাগে বেলেগ বেলেগ সমাজত ভগৱানক বেলেগ বেলেগ ধৰণে পূজা কৰে এতিয়া নামৰ সমাজৰ মতে ভগৱান কি হয় বা ভগৱানক কেনেকৈ সাধনা কৰিব লাগে মই সাধনা কথাটো আগত কৈ গ'লো যে ভজনসকলে নিজৰ যিসকল আমাৰ স্তৰ চাৰিটা কথা যে ক'লো স্তৰ চাৰিটা এক হ'ল প্ৰথম শৰণৰ কথা শৰণৰ যোগেদি মানুহে ঈশ্বৰৰ প্ৰাপ্তি হয় ঈশ্বৰৰ লগত মানে সম্বন্ধ ঘটে আৰু ঈশ্বৰৰ লগত সম্বন্ধ ঘটাৰ লগে লগে তেওঁক ভজনা কৰি থাকিবলৈ ভজনীয়াসকলে ভজন কৰে নিজৰ হৃদয়ত সেই ভজনত আমাৰ এটা বস্তু আছে সেই বস্তুটো ভজনীয়াসকলকে দীক্ষা গুৰুৱে দিছে সেইটোকে কয় কৰমালা মানে আঙুলিত লেখ কৰি পেলাই তেওঁলোকে ভজন কৰে আৰু বৰভাগ আৰু সৰুভাগ সেইসকলে গুটি গন্ধি তেওঁলোকে কিমানটা নাম জপ দিব লাগে সেইখিনি তেওঁলোকেহে দিয়ে আমি ইমানলৈ যাব নোৱাৰিম ভগৱানক সাধনা কৰা সেয়াই অনিয়ম এতিয়া আপুনি এজন অভিজ্ঞ ব্যক্তি বহু দিনৰ পৰা সমাজত আপোনাৰ মতে ভগৱান কি হয় মানে এতিয়া যদি আপোনাৰ নিজৰ ফালৰ পৰা ক'লে আপুনি ব্যক্তিগত ফালৰ পৰা ভগৱান বুলি ক'লে কি হয় ভগৱান বুলি ক'লে মই এটা কথাই ক'বলৈ যাম ভগৱান হৈছে সত্যম শিৱম সুন্দৰম তেওঁ ঐশ্বৰ্য শক্তি এটা আছে আশ্চৰ্য শক্তি মানে ঐশ্বৰ্য শক্তি সম্পন্ন শক্তি এক শক্তি পৰম শক্তি বৰ্তা ধন্যবাদ আপোনাৰ এই কথাখিনি আমাক বহুত পৰিমাণে সহায় কৰিব আমাৰ যি ৰিচাৰ্চ হৈ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি হিষ্ট্ৰী ডিপাৰ্টমেণ্ট যে এখন পেপাৰ আছে অৰেল হিষ্ট্ৰী বুলি কোৱা হয় কথিত ইতিহাস তাৰ কাৰণে মানে যিবোৰ লুপ্ত ইতিহাস থাকে বা লুপ্ত বিষয় থাকে আমাৰ ইতিহাসৰ বা যিখিনি মানুহে গম পোৱা নাই আমাৰ সমাজৰে হওক বা আমাৰ যিবোৰ ব্যক্তিগত সমাজৰে হওক কাৰোবাৰ ব্যক্তিগত মানে বিষয়ৰে হওক সেই বিষয়সমূহ মানে বিচাৰি উলিওৱাটো আমাৰ ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ এক প্ৰকাৰৰ নিয়ম বা দায়িত্বও হয় চ' তাৰ কাৰণে আপোনাৰ পৰা এই বাৰ্তালাপখিনি পাই মই বহুত পৰিমাণে মানে লাভান্বিত হৈছোঁ এতিয়া আপোনাৰ মানে এই আপুনি যে ইণ্টাৰভিউটো দিছে তাৰ কাৰণে মানে এখন কনচেণ্ট লেটাৰ আছে এইখনত আপুনি আপোনাৰ এটা চাইন কৰিব লাগিব এইখন হৈছে মানে আপুনি আপোনাৰ নিজৰ সুবিধা অনুযায়ী যে আমাক এই ইণ্টাৰভিউটো দিছে তাৰ কাৰণে এইখনে মানে প্ৰমাণ কৰিব এইখনত আপোনাৰ এটা চাইন লাগিব এইখিনিতে মই কথা এটা ক'ব লাগিব সেই প্ৰথম লাইনতে এইখিনিতে মই এটা কথা ক'ব লাগিব কথাটো মানে এনেকুৱা আজি হঠাতে তুমি আহি ওলালাহি মই ইমান অভিজ্ঞ নহয় এতিয়া তোমাক মই ইমানখিনি কথা বা এটা ভাৱ ভাষাৰে বুজাই দিব পৰা মোৰ ক্ষমতাটো হোৱা নাই তথাপিতো তোমাক মই বিমুখ কৰিবলৈ মোৰ মন নগ'ল ঈশ্বৰে
মোৰ হিয়াৰ পৰা যিখিনি কোৱাইছে মই তাকে কৈছোঁ বুলি ভাবিছোঁ। এই কথাবিলাক এখন ইউনিভাৰ্চিটিলৈ যোৱা মানে বিৰাট ডাঙৰ কথা। সেই সিমানৰ মই যোগ্যতা মোৰ অহা নাই বা হোৱা নাই। ইয়াত যদি মোৰ কিবা ভুল ক্ৰুটি কিবা হৈছে এইখিনি যাতে মোক ক্ষমা কৰি দিয়ে আৰু মোক মানে ক্ষমা কৰি দিবলৈ মই মানে অনুৰোধ জনাইছোঁ। এইখিনি আমাৰ এতিয়া সৌভাগ্যই আপোনাৰ পৰা জানিব পাৰিছোঁ। চ' আমাৰো কাৰণে বহুত বেছি লাভান্বিত হ'ব এই তথ্যখিনি। কোনে লিখিলে? প্ৰথম লাইন। ধন্যবাদ বৰ্তা।